বন্ধু বান্ধৱীসকল, শুক্ৰাচাৰ্য নীতিত কোৱা হৈছে যে এই পৃথিৱীত এনে কিছু পুৰুষ আছে যি জীৱিত হৈও মৃত ব্যক্তিৰ সমান, যিয়ে জীৱিত থাকিও মৃতৰ দৰে জীৱন অতিবাহিত কৰে। এনে লোকে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে। এনে লোকে গোটেই জীৱন কটাবলগীয়া হয় অপমান, অপযশ তথা দৰিদ্ৰতাৰ যন্ত্ৰণা সহ্য কৰি। এনে লোকৰ জীৱন তুচ্ছ হৈ পৰে। আহক জানো তেন্তে ইয়াৰ বিষয়ে সবিশেষ। এনে কিছু পুৰুষ আছে যিয়ে বেয়া চৰিত্ৰৰ অনিষ্টকাৰী ব্যক্তিৰ লগত বন্ধুত্ব কৰে, তেনেলোকৰ লগত ঘূৰা ফুৰা কৰে। এনেধৰণৰ পুৰুষ খুব সোনকালেই ধ্বংসৰ দিশে আগুৱাই যায়। যি ব্যক্তিয়ে নভবা নিচিন্তাকৈ নিজ সামৰ্থতকৈ বেছি খৰচ কৰে, আনৰ লগত কাজিয়া পেচাল কৰি তৃপ্তি পায়, স্ত্ৰীক সন্মানৰ দৃষ্টিৰে নাচায়, তেনে ব্যক্তি অতি শীঘ্ৰেই নষ্ট হৈ যায়। মানুহ মৃত্যুৰ পাছতো তেওঁৰ কীৰ্তি বান যশ ভাল কামৰ বাবে অমৰ হৈ থাকে। আনহাতে অধাৰ্মিক ব্যক্তি, অসামাজিক কামত লিপ্ত ব্যক্তি জীৱিত হৈও মৃতৰ সমান, যাৰ কথা কোনেও মনত নাৰাখে, সমাজত কোনো সন্মান নাথাকে। এইবাৰ জানো আহক আচাৰ্য শুক্ৰাচাৰ্যই তেওঁৰ নীতিত নিকৃষ্ট ব্যক্তি তথা সদ্গুণযুক্ত ব্যক্তিৰ বিষয়ে কি কৈছে। আচাৰ্য শুক্ৰাচাৰ্যৰ মতে এজন গৃহস্থী পুৰুষে নিজৰ পৰিয়ালৰ সমস্ত দায়িত্ব সফলতাৰে পালন কৰা উচিত। সংসাৰ চলাবলৈ গৈ কোনো কষ্টক কষ্ট বুলি ভাবিব নালাগে। কোনো সমস্যা বিপদ আহিলে সেয়া সাহসেৰে সন্মুখীন হোৱা উচিত। নিজৰ কামত অৱহেলা যিয়ে পৰিয়ালৰ সদস্যলৈ কষ্ট মাতি আনে, সেয়া কৰা অনুচিত। যি ব্যক্তিয়ে সামান্য কষ্ট হ'লেই কামত অৱহেলা কৰে, তেনে ব্যক্তিয়ে উন্নতি কৰিব নোৱাৰে। শুক্ৰাচাৰ্য অনুসৰি এজন উত্তম পুৰুষ নিজৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে সামৰ্থ্যৱান হয়। নিজৰ দুখ কষ্ট স্বীকাৰ কৰি পৰিয়ালৰ কষ্টৰ কথা চিন্তা কৰে। সময় থাকোঁতেই শত্ৰুক দমন কৰে, অথবা কাৰোবাৰ লগত শত্ৰুতা থাকিলে সেয়া নিষ্পত্তি কৰিব বিচাৰে, কাৰণ শত্ৰুতা জীয়াই থাকিলে সেয়া অনিষ্টকাৰী হয়। এনেদৰে এজন উত্তম পুৰুষে জীৱন নিৰ্বাহ কৰে। ইয়াৰোপৰি তেওঁ এনে পুৰুষৰ কথা কৈছে যি জীৱিত থাকিও মৃত সমান। যি পুৰুষ অন্ধভাৱে স্ত্ৰীৰ বশীভূত হয়, স্ত্ৰীৰ কথাত উদ্বহ কৰে, তাৰ বিনাশ হ'বই। নিজৰ বিবেক বুদ্ধি হেৰুৱাই স্ত্ৰীৰ কথামতেই কাম কৰে, তেনেলোকৰ বিনাশ নিশ্চিত। এনে কিছু পুৰুষ আছে যি যেতিয়াই তেতিয়াই ধাৰ ঋণ লয়। অপ্ৰয়োজনীয় কামত ঋণ লোৱা, নিজৰ চখ পূৰণৰ বাবে ধাৰ লোৱা নিকৃষ্ট ব্যক্তিৰ লক্ষণ। এনেলোকে গোটেই জীৱন ঋণৰ বোজা সহিবলগীয়া হয়। এনেলোক কোনোদিনাই জীৱনত উন্নতি কৰিব নোৱাৰে। নিজৰ যিমান আছে তাতেই বুদ্ধিমান ব্যক্তি সন্তুষ্ট থাকে। কোনো বেমাৰ আজাৰ বিপদত টকা পইচা ধাৰ লোৱাৰ বাহিৰে এনেই ধাৰ লোৱা উচিত নহয়।